হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৱে ভালনে? বৰ্তমান মোৰ ভাল, যা যা বেয়া দিন চলি আছে যাতে সকলোৱে ভাল দিন আহক। আৰু আজি মই মানে বেলেগ এটা ঠাইলৈ যাম, যোনটো ঠাইত মানে আপোনালোকক বেলেগ এটা ভিডিঅ' দেখুৱাবলৈ যাম। আৰু চাই যাম মোৰ লগত। আৰু মই বৰ্তমান অ'টো এখনত উঠি আছোঁ আৰু অ'টোৰ পৰা মই ভিডিঅ'টো কৰিলোঁ। আৰু চাওক, মই অ'টোত আহি আছোঁ আৰু মানে কি যাবলৈ লৈছোঁ। আৰু জেগাত পোৱাৰ লগে লগে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম এটা নতুন ভিডিঅ'। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু মানে কি বেলেগ মানে বহুত মজা লাগিব মোৰ লগত। বৰ্তমান মানে মই যে কৈছিলোঁ এতিয়া বেলেগ এটা ঠাইলৈ যাম বুলি, আপোনালোকে প্ৰথম বেকগ্ৰাউণ্ডটো চাওক কেনেকুৱা লাগিছে, সম্পূৰ্ণ চাওক। আৰু মানে কি বেলেগ এটা দেখুৱাবলৈ যাই আছোঁ, আপোনালোকে চাই যাওক আৰু ফোনটো স্কিপ নকৰিব। চাওক 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 চাওক, এইটো ক'ত হ'ব পাৰে জানেনে বাৰু? এইটো আৰৱ সাগৰ পাৰত আছোঁ এই বৰ্তমান। আৰু মানে কি বেলেগ দেখুৱাবলৈ গৈ আছোঁ আৰৱ সাগৰ পাৰত। আৰু ইমান ধুনীয়া এটা পৰিৱেশ, যিটো পৰিৱেশ মানে কি আপোনালোকে উপভোগ কৰিব নোৱাৰিব ন। আৰু এই পৰিৱেশতে মানে আমি মানে কি ছোৱালী চাবলৈ আহিছোঁ দেই। আহি যা। আৰু ইয়াৰ নাম বাবলু হয় ন। ঘৰ ক'ত কৰে? কৈ দে ঘৰ ক'ত হয়? ঘৰটো হ'ল ডিব্ৰুগড়। ঘৰটো ডিব্ৰুগড় মৰাণৰ হয়। আৰু যদি চিনি পায় কমেণ্ট কৰিব দেই। আমি তেতিয়া ভাল বন্ধু আৰু আমি মানে ফুৰিবলৈ আহিছোঁ এই আগৰ পাৰত বেলি পোৱা টাইমত। আৰু কিমান ডবল ব্ৰিজ চাওক, আপোনালোকে হয়তো উপভোগ কৰিব নোৱাৰিব। আমি মানে ডাইৰেক্ট ছোৱালী চাবলৈ আহিছোঁ ন, আমি ছিংগল মানুহ হয়। আপোনালোকে ভিডিঅ'টো নেকাটিব। আজি বহুত দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ আৰু বহুত ভাল লাগিছে। বহুত মানে কি সাগৰত ফুৰিবলৈ আহিছোঁ ন, এনেওতো ভাল লাগিবই ন বাবলু। চুই দে আৰু মই পানী চুম। ওচৰলৈ আৰু আহি এল পৰিলে মানে কি এনেই 2000 টকা যাব। সাগৰলৈ আহিলে পানী যে নোচোৱাকৈ কেতিয়াও থাকিব নালাগে, পানীটো চুবই লাগে মেক্সিমাম। মই মানে পানীটো গুচকি আহিছোঁ, চোৱা নাই। আৰু বহুত নিমখীয়া, যদি কোনোবাই চৰবত খাওঁ বুলি বিচাৰে ন, নেমু এটা লৈ আনিব, চেপি দিলে চৰবত হৈ গ'ল ন। ভাবিলো নেকি? আমি আৰু আগলৈ যাম। এই ছোৱালীজনী কেনেকুৱা লাগিছে জনাবচোন বাৰু। যদি ভাল লাগে লাইক কমেণ্ট কৰিব। মই একদম পতাই ল'ম দেই বুলি নেভাবিব, কমেডিহে কৰিছোঁ দেই। এই কিন্তু এটা কথা কওঁ মানে দেই, ছোৱালী ধুনীয়া হ'লে কিন্তু নপতাবা দেই, ঠগনটো বেয়াকৈ দিয়ে। আকৌ এই মানে কৰিম এনেকৈ কৰি যামগৈ, একো নোৱাৰোঁ। আকৌ যে লগৰটোৱে মানে কি জাষ্ট ওলাই আহিছিলে, মই লগ ধৰি লৈ আনিলোঁ, কৈছে আৰু নাহোঁ বুলি কৈছে। মই অলপ জোৰ জবস্তি কৰি লৈ আনিছোঁ আৰু নে কি। মানে মই চালত আহিছোঁ ন, ইটো চালত আহিলে ইয়ালৈহে চাব ছোৱালীবোৰ নে কি। দেখালোঁ নি এই ভাল চা প্ৰেম কেনেকৈ কৰিছে ন, চাব পাৰে। এই বাহিৰত এইবোৰ চলি যায় আৰু বুজিছে নাই। আৰু দেখুৱাম মজা ভিডিঅ' দেখুৱাম, আপোনালোকে চাই যাওক। আৰু চাওক বেলিটো কেনেকুৱাকৈ ওলাই আছে আৰু ৰ'দটো পুৰা ডাঙৰকৈ দিছে। এইফালে কৰিলেহে পুৰা ভিডিঅ'টো মজা আহে বাবলো। আৰু জানুৱাৰীত মানে পুৰা গা ধোৱা ভিডিঅ' বনাম, পুৰা পাগল মানে বেয়া জোচত ইয়াত মানে গা ধুম সাগৰত, চাব পাৰে। পুৰা মজা, কিমান ধুনীয়া এটা ঠাই চাওক। এই নিজান ঠাইত বহি আপোনালোকে পুৰা ৰোমান্টিক কৰিব পাৰে নে কি। আৰু মানে কি মই আগতো এয়া ভিডিঅ' দিয়া আছিলে ন, বহুত ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু সেইবোৰতকৈ আজি মানে কি বেলেগ মানে ইমান মানুহ হোৱা নাই। কালি মানে খ্ৰীষ্টমাছ আছিলে, বহুত মানুহ আছিলে ন। কালি মই কামৰ সিহঁত মানে কি ছুটি নাপালোঁ। আৰু মানে কি কালি কাম কৰি ডিউটি কৰি মানে কি আহিবলৈ মন নগ'ল আৰু আজি মানে আজিও মানুহ বহুত আহিছে, ডাঙৰ দেখি পিনে এনেকুৱা মানে কি কম লাগিছে। আৰু আমি আফালে এইখিনি যাব বন বুলি কওঁ, কোনোবাই চিনি পাইছে যদি কমেণ্ট কৰিবচোন। এইকেইজোপা কি গছ। আৰু চিলা উৰি আছে চাওক, চিলা এখন কেনেকুৱা ল'বা? 50 টকা লয়, 50 টকা লয়।
আৰু চিলাব পাৰে আমি চিলা নোৱাৰোঁ আমি বৰ্তমান আইচক্ৰীম খাম ন আইচক্ৰীম খাম নে কি ভাবি যাবলৈ মন নাই ইমান দূৰলৈ আইচক্ৰীম ঘৰকে ইফালে দোকানত খাম গ'ল কিবা এটা মই যি দি খাম ব্ৰিজৰ পাৰত বহি লৈ সেইডোখৰ নকওঁহে আৰু নেকি আইচক্ৰীম পামেই ন মোৰতো ওলাই যায় দুটা অকণমান পৰা বহুত লাগিব নেকি কৈ দিম আইচক্ৰীম খাইছোঁ আমি তাতে ব্ৰিজৰ পাৰত খাব পাৰে বাবুলে এইটো কেনেকৈ খাব লাগিব এনেকৈ না একদম ৰস বৈ গৈছে না আইচক্ৰীম মানে কি অসমত পুৰা ঠাণ্ডা নকওঁ যিটো ৰ'দক বাবুলে এটা কথা শুনচোন যিটো ৰ'দক ঠাণ্ডা দিনত মানুহে ভাল পায় সেইটো ৰ'দক মানুহে গৰম দিনত তিৰস্কাৰ কৰে হয়নে নহয় ঠিক এনেকৈ প্ৰয়োজনৰ সময়ত बिलियन स्माइल है इस दुनिया में लेकिन বেয়া ক'লো দিব मेरी फेवरेट লাগিছে হ'ব দেই सिर्फ মানে কি কথা ক'লে মন নাই মানে খোৱা মেইন মানে এতিয়া এনেই শেষ হৈছে নাই তাতকৈ খাই লোৱাটো ভাল শেষ হৈছে कैसा लगा मेरा मजाक বুজি পাইছেনে গাইজ ইয়াত ভিডিঅ' শ্বুটিং কৰিছে চাওক ভিডিঅ' শ্বুটিং কৰিছে চাওক আপোনালোকে আৰু ওচৰলৈ যোৱা নাই আৰু মানে কি পূৰা মজা ভিডিঅ' শ্বুটিং কৰিছে চাওক আৰু ইমান ধুনীয়া এটা পৰিৱেশত ভিডিঅ' শ্বুটিং কৰাটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ মানে চাওক কি মজা ভিডিঅ' শ্বুটিং কৰিছে ন ভাবোঁ আৰু আমাৰ তেখেতে ইয়াতে বহি ল'লে ভাগ লাগিছে বুলি আৰু জেগা ফুৰিবলৈ বহুত আছিলে চাওক কি ধুনীয়া এটা শ্বুটিং পৰিৱেশ একেবাৰে বেলি ডুবুৰ অৱস্থা আৰু এইফালে হাল চব মানে ইয়াত মানে পূৰা মজা লৈছে মজা আৰু ইয়াত যদি গাৰ্লফ্ৰেণ্ড থাকিলেহেঁতেন সেইডোখৰ নকওঁগে ন সেইডোখৰ নকওঁগে আৰু গাৰ্লফ্ৰেণ্ড থকা হ'লে আৰু গাইজ এতিয়া আমি যাম এখন সৰু পাৰ্কলৈ যিখন পাৰ্কত আপোনালোকে মানে কি বহুত ভাল লাগিব বলকচোন বাৰু পাৰ্কত কি কি আছে চাওঁ পিটন খাম বুলি ভয় লাগে ডাঙৰ মানুহ ঘূৰি ফুৰা একো ডাল কৰিব নাই এইখন ব্ৰিজত যদি কোনোবা চিনাকি মানুহ আছে যদি আহি পাইছে কমেণ্ট কৰিবলৈ তাতকৈ নাপাহৰিবি আৰু দেই কি মজা লাগিছে চাওক ছোৱালীজনী পচন্দ যদি কবি দেই মজা লাগিছে ন ভিডিঅ'টো সৰু ল'ৰা ছোৱালী গ'ল আৰু ইয়াত এটা কাৰণে ভাল বহুত চফা কৰি ৰাখে ন জেগাবিলাক মানে কচোন আমাৰ তাত হ'লে কেবি শিখৰ চিগেট পেকেট মটৰ বটল কৈ দিলে আৰু বহা চিট কেইখনো বহুত ধুনীয়া এনেকৈ বহি আছে তেনেকৈ এইটো চিলড্ৰেন পাৰ্ক হয় পূৰা সৰু ল'ৰা ছোৱালীয়ে খেলি আছে চব বাহিৰৰ পৰা পূৰা ধেমালি কৰি আছে এই গাড়ীখনকে এইফালে ভুঙো ব'ল এইফালে ভুঙা বিস্তাৰিত যাম তোৰ গাড়ীত কেনেকুৱা লাগিছে জনাব দেই যদি ভাল পায় লিলিমা চেনেলটো যে ছাবস্ক্ৰাইব কৰিবলৈ নাপাব আৰু এটা কথা ক'ম এইডোখৰতে মোৰ ফেচবুক পেজ এটা আছে পেজটো আপোনালোকে যদি যাব বিচাৰে HS আছাম 100 বুলি চাৰ্চ কৰিলেও হ'ব আৰু নহ'লে হিমান্ত সোণোৱাল বুলি চাৰ্চ কৰিলেও হ'ব আৰু আপোনালোকে চেনেলত গৈ ফ'ল'টো কৰিবলৈ যাতে নাপাহৰিব দেই তাত ফ'ল' কৰি দিলেহে আগবঢ়া উন্নতি জখলাটো থাকিব নেকি আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক তাত পাই থাকিব আৰু মানে কি বহুত দিন ভিডিঅ' দিয়া নাই আজি ভিডিঅ' দিম আপোনালোকে আজিৰ পৰা চাব পাৰিব আৰু দেই আপোনালোকে মানে কি চব ইয়াত বহি আছে আৰু দেই পাৰ্কত ইমান ধুনীয়া এটা পৰিৱেশ চব তলৰ পৰা পৰে ন আৰু আমি দুটা আহি আছোঁ দুটা য'ত চিন্তা নাই ক'ত ন অলপ আমি এতিয়া নিজান ঠাইত অলপ বহি পূৰা মজা লওঁ নেকি আৰু আজিলৈ ভিডিঅ'টো বাই বাই ক'লো দেই নেক্সট মানে কি জানুৱাৰীত বিৰাট মজা ভিডিঅ' এটা দিম মানে বহুত দূৰলৈ ফুৰিবলৈ যাম তেতিয়াহে ক'ব